জয়গুৰু শংকৰ। 12 বছৰ বয়সত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পঢ়াশালীলৈ গৈ ক খ শিকিয়ে আকাৰ হৰ্ষইকাৰ নোহোৱাকৈ তেখেতে এটা কবিতা লিখিছিল। প্ৰথম কবিতা লিখিছিল। কবিতাটো হৈছে কৰতল কমল কমল দল নয়ন, অৰ্থাৎ কৰতল, কৰ মানে হৈছে হাত, হাতৰ তলুৱা যাৰ পদুম ফুলৰ দৰে আৰু পদুম ফুলৰ দৰে যাৰ চকুৰ পাহি। ভৱ দৱ দহন গহন বন শয়ন, অৰ্থাৎ ভৱ মানে হৈছে পৃথিৱী, পৃথিৱীৰ যিবিলাক ভয় তেওঁ দহন কৰিছিল আৰু যি গভীৰ বনত শয়ন কৰে, অৰ্থাৎ তেওঁ পৃথিৱীৰ সকলো ঠাইতে দুৰ্গম বননি আৰু বিশ্ব ব্ৰহ্মাণ্ড সকলোতে জুৰি তেখেতেই আছে, তেখেতেই ব্যক্ত। খৰতৰ বৰশৰ শতদশ বদন, অৰ্থাৎ তেওঁ কি আছিলে? তেওঁ আছিলে ক্ষিপ্ত গতিসম্পূৰ্ণ ধনুৰ্ধাৰী আৰু সেই ক্ষিপ্ত গতিৰে তেখেতে ৰাৱণক বধ কৰিছিল। খগচৰ নগধৰ, অৰ্থাৎ তেওঁ গৰুৰ পক্ষী কান্ধত উঠি ফুৰে আৰু নগধৰত তেওঁ গোবৰ্ধন পৰ্বতক তেখেতে উঠাই লৈছিলে নিজ হাতেৰে। আৰু ফণধৰ শয়ন, আৰু তেখেতে কাৰ তাত শয়ন কৰে? তেওঁ সাপৰ তেওঁ শয়ন কৰে। নপৰ পৰ সতৰ গময়, অৰ্থাৎ তেওঁ জগতৰ পৰা তেওঁ পাপ বিনাশ কৰি বিপদৰ পৰা আমাৰ জগতখন উদ্ধাৰ কৰে। সভয় মভয় মৰ হৰ সততয়, অৰ্থাৎ আমাৰ ভয়সমূহ তেওঁ দূৰ কৰে। পৰপদ লয় কৰ কমল জনয়ন, আৰু কি হয়? তেওঁ চৰণত, তেওঁ হৈছে জগতৰ প্ৰতি বিশ্বৰ ব্ৰহ্মাণ্ডৰ পালনকৰ্তা। তেওঁ চৰণত যাৰ চকু পদুম ফুলৰ পাহিৰ দৰে, সেইজন বিশ্ব ব্ৰহ্মাণ্ডৰ চৰণত মই শৰণ লৈছোঁ। ধন্যবাদ।